নমস্কাৰ বন্ধুসকল আসাম টেট 2021 প্ৰস্তুতিৰ বাবে আজি আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ ভিডিঅ' আৰু এই ভিডিঅ'ত আপোনালোকে পাব ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা 2019 বৰ্ষৰ আসাম টেটৰ মেথমেটিক্সৰ সম্পূৰ্ণ 30টা প্ৰশ্ন আৰু ইয়াৰ সমাধানসমূহ আশা ৰাখিম এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু হ'লেও উপকৃত হ'ব তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো এখনে আছিল 2019 বৰ্ষৰ টেটৰ প্ৰশ্নখন তো মেথমেটিক্সৰ প্ৰশ্নখন পুনৰ পুনৰ চাওঁ তো মেথমেটিক্সৰ এটা এফ সিৰিজৰ 31 পৰা মেথমেটিক্সটো ষ্টাৰ্ট হৈছে তো মেথমেটিক্সৰ প্ৰথম প্ৰশ্নটো আগবাঢ়িছো এটা প্ৰশ্ন যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 সেমি আৰু 3 সেমি যুক্ত এটা আয়তকাৰীৰ সমান হয় তেনে বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মাপ হ'ব 3 সেমি 9 সেন্টিমিটার 27 আৰু 81 এই চাৰিটা কোনটো হ'ব এটা প্ৰশ্ন হ'ল কোৱেশ্চনটো হ'ল যে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ দিছে বৰ্গক্ষেত্ৰৰ এটা বৰ্গক্ষেত্ৰৰ বাহুৰ মাপ জানিবলৈ হ'লে বৰ্গক্ষেত্ৰৰ কালি জানিব লাগে তো ইয়াতে কি কৈছে বৰ্গক্ষেত্ৰটোৰ কালি এটা আয়তৰ কালিৰ সমান ঠিক আছে গতিকে আয়তৰ কালিৰ পৰা আমি কি কৰো বৰ্গক্ষেত্ৰৰ কালিটো ওলাই লওঁ তো বৰ্গক্ষেত্ৰৰ কালিটো কিমান হ'ব এটা বৰ্গটোৰ কালি হ'ব আপোনাৰ 9 * 3 = 27 সেন্টিমিটার স্কয়ার ঠিক আছে এতিয়া বৰ্গৰ কালি হল আপোনাৰ l স্কয়াৰ l স্কয়াৰ = 27 হলে আপোনাৰ l হ'ব √27 হলে আপুনি এটো 9 * 3 এটো পাম 9 ৰ স্কয়াৰ 3 √over বাহিৰ যাব 3:3 এটো হ'ব আপোনাৰ বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ মাপ কিন্তু ইম্পৰ্টেন্ট কথা হল যে 2019 বৰ্ষৰ প্ৰথম প্ৰশ্নটোতে অপশন ইয়াত অপশন এটা হয়তো পেন্ডিং ভুল হ'ব পাৰে এটো হয়তো ইয়াত হ'ব লাগিছিল ইয়াতে উত্তৰটো নাই শুদ্ধ উত্তৰটো ইয়াতে নাই গতিকে এই প্ৰশ্নটো যদি আপুনি শুদ্ধ উত্তৰ বিচাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 3√3 নেক্সট কোৱেশ্চনটো আছে 32 নম্বৰ যদি এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান অৰ্থাৎ এটা আয়তৰ পৰিসীমা বৰ্গৰ পৰিসীমাৰ সৈতে সমান আৰু আয়তৰ দিশ তাৰ প্ৰস্থৰ 3 গুণ তেন্তে আয়তৰ কালি কি হ'ব এতিয়া দিয়া আছে আপোনাৰ আয়তৰ পৰিসীমা এটা আমি জানো যে আয়তৰ পৰিসীমা সূত্ৰ হ'ল twice into l plus b আয়তৰ পৰিসীমা কিমান দিয়া আছে 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান গতিকে 4 মিটাৰ বিশিষ্ট বৰ্গৰ পৰিসীমা হ'ল আপোনাৰ হ'ব 4a এটো 4 into 4 = 16 ঠিক আছে তেখিনি হল 16 আপোনাৰ ইয়াতে l plus b টো আমি উলাই লও l plus b হ'ব আপোনাৰ 8 ঠিক আছে তো l plus b যদি 8 হয় তো অর্থাৎ দিক আৰু প্ৰস্থ যদি 8 হয় ইয়াতে দিক কিমান বুলি কৈছে কোৱেশ্চনটোত দিক তাৰ প্ৰস্থৰ 3 গুণৰ দিক তাৰ প্ৰস্থৰ 3 গুণ অৰ্থাৎ দিকটো বেছি প্ৰস্থ 3 গুণ তো ডেফিনেটলি আমি ক্যালকুলেশন নকৰে কৈ যাম যে যেটো 8 আছে l plus b = 8 আছে গতি l plus b আমি কি কৰিব পাৰো প্ৰস্থৰ 3 গুণ যদি দিক হয় গতিকে এটো যদি 2 হয় এটো হ'ব 2 3 গুণ 6 ঠিক আছে যেটো 6 + 2 8 গতিকে এটো কিছে আয়তৰ কালি কিমান হ'ব তো যেহেতু দিক আৰু প্ৰস্থ 6 * 2 হ'ল গতিকে আয়তৰ কালি যেহেতু আপোনাৰ দিক প্ৰস্থ l * b হ'ল আয়তৰ কালি গতিকে 6 * 2 = 12 হ'ব আয়তৰ কালি ঠিক আছে এটা অপচন কোনটো আছে 12 এটা 4 8 9 and 12 এটা অপচন হ'ব d 12 মিটাৰ স্কয়াৰ ঠিক আছে নেক্সট কোৱেশ্চনটো আছে ওপৰৰ চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা হ'ল এনেকুৱা প্ৰশ্ন সমাধান কৰিবলৈ হলে এটো ভাগ ভাগকে লৈ আহিব এখিনি বস্তু পাটকে লৈ আহক আপুনি মই গুটেখিনি নেদেখাও এখিনি বাৰু এটো প্ৰথমে চাব এটো এটা ত্ৰিভুজ হয় 1 প্লাস আকৌ এনেকে দিয়া লগে লগে দুটা হৈ গ'ল তে 2 প্লাস ঠিক আছে নকশাটো আপুনি যদি ভাঙি ভাঙি এনেকে চাই আমি এটা টোটাল ত্ৰিভুজ সংখ্যা পাম 21 আনসার সি নেক্সট কোৱেশ্চনটো চাও 34 নম্বৰ কোৱেশ্চনটো চাব ওপৰত দিয়া চিত্ৰ অনুসাৰে কোনটো সংখ্যা সকলো জ্যামিতীয় আকাৰত অন্তৰ্ভুক্ত 3 4 5 and 8 ইয়াতে কেইবাটা সংখ্যা দিয়া আছে আৰু কেইবাটা জ্যামিতীয় নকশা দিয়া আছে ইয়াতে চাব কোন সংখ্যাটো ইয়াতে এটা বৃত্ত আছে প্ৰথমে যদি আপুনি বৃত্তটো চাব যায় তে বৃত্তৰ ভিতৰত কি কি সংখ্যা আছে 4 2 3 8 ইয়াতে অপচন আছে 3 4 5 8 এটা ইম্পৰ্টেন্ট কথা আমি কি কৰিম এই 3 4 5 8 অকল এই সংখ্যাকেইটাহে বিচাৰিম অৰ্থাৎ এটা 6 আছে 7 আছে 1 আছে এইকেইটা কিন্তু আমি এটা নিবিচাৰো কাৰণ এটা অপচনত নাই তো এনেকুৱা কিছুমান কমন সেন্সৰ কথা আহিব এতিয়া ইয়াতে চাওক এই 4 সংখ্যাটো চাওক
4 সংখ্যাটো বৃত্তৰ ভিতৰত সোমাই আছে আমি যদি ত্ৰিভুজ চাব যাওঁ তেতিয়া ত্ৰিভুজৰ ভিতৰতো 4 টো সোমাই আছে যদি আমি আয়তটো চাব যাওঁ তেনে আয়তৰ ভিতৰতো 4 টো সোমাই আছে অৰ্থাৎ তিনিওটা জ্যামিতীয় আকাৰত অন্তৰ্ভুক্ত সংখ্যাটো হ'ব 4 অপচন হ'ব বি আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ নেক্সট প্ৰশ্ন আছে তথ্যচিত্ৰৰ পৰা তথ্যচিত্ৰৰ এই প্ৰশ্নটো চাব কোনো এক পৰীক্ষাৰ ফলাফল ওপৰৰ স্তম্ভ ৰেখাৰ দ্বাৰা সূচোৱা হ'ল কিমান শতাংশ পৰীক্ষাৰ্থী নম্বৰ 60% কৈ বেছি এতিয়া এই 60% কিমান শতাংশ নম্বৰ পাবলৈ আমি প্ৰথমে তালিকাখনত চাওঁ তালিকাখন আপোনালোকে নিশ্চয় বুজি পাব ইয়াত আছে 30% কৈ কম অৰ্থাৎ 20 জন এইবিলাক হ'ল পৰীক্ষাৰ্থীৰ সংখ্যা এই 20 জন হ'ল 30% কৈ কম 28 জন হ'ল আপোনাৰ 30 পৰা 60% ভিতৰত আৰু 12 জন হ'ল 60% এভব অৰ্থাৎ ইয়াতে কৈছে 60% কৈ বেছি কিমান জনে পাইছে আমি যদি সংখ্যা হিচাপত চাব যাওঁ সংখ্যা হিচাপত 60% কৈ বেছি পাইছে মাত্ৰ 12 জনে ঠিক আছে এটা 12 জনে পাইছে 60% কৈ এভব এতিয়া ইয়াত প্ৰশ্নটো হৈছে এটা 12 সব অপচনত নাই কাৰণ প্ৰশ্নটো হৈছে কিমান শতাংশ পৰীক্ষাৰ্থী গতিকে আমি কি কৰিব লাগিব এই 12টো শতাংশটো ল'ব লাগিব 12টো শতাংশ ল'বলৈ হলে কি কৰিব লাগিব কিমান জনৰ ভিতৰত পাইছে এই 12 12টো লাগিব টোটেলটো লাগিব টোটেলটো আমি কৰিব ল'ম টোটেলটো ল'ম এই তিনিটা বস্তু ইয়াতে 20 টোটেল হ'ব আপোনাৰ 60 ঠিক আছে আউট অফ 60 ইনটু 100 এইটো হ'ব পাৰ্সেন্টেজত ঠিক আছে শূন্য কাটি দিয়ক 6 বাৰ 2 বাৰ টোটেল হ'ল 2 ইনটু 10 20% কিন্তু অপচন 20% ক'ত আছে বি নম্বৰত গতিকে এইটো হ'ব আপোনাৰ কিমান শতাংশ পৰীক্ষাৰ্থী নম্বৰ 61 গৈছে 20% 36 নম্বৰ প্ৰশ্ন আছে যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু আয়তৰ পৰিসীমা 40 মিটাৰ হয় তেন্তে আয়তৰ প্ৰস্থ কি হ'ব চাওক এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম এখিনি দিয়া আছে এটা মেইন হ'ল প্ৰশ্নটো কি সদায় মন কৰিব যে মই আপোনাক খুদিছি কি প্ৰশ্নটো কি এটা আছে আয়তৰ প্ৰস্থ অলপ আগত এটা কৰি আইছো বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দিশ ঠিক তেনেকৈ আয়তৰ দিশ বা প্ৰস্থ যদি খুদে তেন্তে আমাক জানিব লাগিব আয়তৰ কালিটো কি তো এটা দিয়া আছে আয়তৰ পৰিসীমা দিয়া আছে ঠিক আছে আয়তৰ পৰিসীমা 40 মিটাৰ তো পৰিসীমা সূত্ৰটো কি y * l + b এটো হল আয়তৰ পৰিসীমা সূত্ৰ যেটো দিয়া আছে 40 মিটাৰ ঠিক আছে তো ইয়াতে এটা কথা মন কৰিব 2 * l + b অৰ্থাৎ l কিমান b কিমান হেতু আমাক জানিব লাগিব ইয়াতে দিয়া আছে প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম অৰ্থাৎ l2 যিমান প্ৰস্থটো হল l তকৈ 10 মিটাৰ কম ঠিক আছে তো এটো হল 40 তো আমি এখিনি ক্যালকুলেশন কৰি চাওঁ এফালে লৈ গল থাকিব l + l - 10 = দুইটা বাৰ গল হৰণ হ'ব 40 ক 2 গল 20 ঠিক আছে তো এটা টুৱাইস l 10 টো এফালে গল হ'ব 30 অৰ্থাৎ l = কিমান হল 15 ঠিক আছে দৈৰ্ঘ্য কিমান হল 15 পালো এটা প্ৰশ্নটো সুধিছে আয়তৰ প্ৰস্থ কিমান আমি পালো l পালো 15 তে প্ৰস্থ কিমান হ'ব প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম অৰ্থাৎ 15 কে 10 বাদ দিলে প্ৰস্থ হ'ব 5 তে 5 অপচনটো ক'ত আছে এ নম্বৰত এইটো হ'ব आंसर ঠিক আছে তো নেক্সট হ'ব 37 নম্বৰ কোৱেশ্চনটো 37 নম্বৰ কোৱেশ্চনটো আছে 4:20 মিনিটত মিনিট আৰু ঘণ্টা কাটাডাল মিনিট আৰু ঘণ্টা কাটাডালৰ মাজৰ কোণৰ পৰিমাণটো কিমান হ'ব তো এই 37 নম্বৰ কোৱেশ্চনটোত আপুনি এটো চাবলৈ হলে তো এই কোৱেশ্চনটো বহুতে ভুল কৰিছে একচুয়ালি 0 ডিগ্ৰী বুলি ভাবে কাৰণ 4:20 মিনিটত কি হয় 4:20 মিনিটত ঘড়ী কাটাডাল প্ৰায় ওপৰ-ওপৰি থকা যেন লাগে তো ইয়াত যদি 4 থাকে তা আমি কি কৰো 4 বজা বুলি কলে প্ৰথমে ঘণ্টা কাটাডাল ইয়াত আহি যায় আকৌ 20 মিনিটতো আপোনাৰ ইয়াতে আহে গতিকে এটা হা কাৰণে বহুতে কি কৰে 0 ডিগ্ৰী বুলি ভুল কৰিছে কিন্তু ইয়াত নহয় যেতিয়া 4:20 মিনিট হ'ব তেতিয়া ঘণ্টা কাটাডাল অলপ আঁতৰি যাব গতিকে এটোৰ শুদ্ধ উত্তৰটো হ'ব 10 ডিগ্ৰী অৰ্থাৎ অপচন বি 38 নম্বৰ কোৱেশ্চনটো ইয়াত আছে 60 cm * 54 * 30 cm আয়তনৰ এটা ডাঙৰ বাকচ কিছুমান 6 cm যুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হল তাৰ বস্তুটো এনে কৈছে এটা আপোনাৰ আয়তীয় বাকচ আছে এই আয়তীয় বাকচটোত আপোনাৰ কি কৰা হৈছে সৰু সৰু কিছুমান বাকচৰ দ্বাৰা ভৰ্তি কৰা হৈছে আৰু প্ৰথম আয়তীয় বাকচটোৰ আয়তন হৈছে আপোনাৰ এইখিনি আপোনাৰ নেক্সট আৰু এটা সৰু বাকচটোৰ আয়তন হৈছে 6 cm তো যেটো ঘনক বুলি কৈছে ঘনকৰ ক্ষেত্ৰত অকল বাহু ললে হ'ব গতিকে ঘনকৰ আয়তন l3 এতিয়া আমি কি কৰিম প্ৰশ্নটো কি চাব লাগিব প্ৰশ্নটো আছে ডাঙৰ বাকচটোত কিমান চকলেট ধৰিব তে ডাঙৰ বাকচটোত কিমান চকলেট ধৰিব এটো ওলাবৰ কাৰণে আমি কি কৰিব লাগিব এই সৰু বাকচটোৰে 6 cm যুক্ত যেটো বাকচ আছে সেই বাকচটোৰে কি কৰিব লাগিব ডাঙৰ বাকচটোক আমি হৰণ কৰি দিব লাগিব গতিকে হেতত আমি সিম্পলি এনে কৰিম 60 * 54 * 30 ইয়াক আমি কি কৰিম
6 সেন্টিমিটার যুক্ত যদি ঘনক তার আয়তনৰ কি হ'ব l কিউব অৰ্থাৎ 6 * 6 * 6 এখানে ডিভাইড কৰি দিম ডিভাইড কৰি দিলে আমি পাই আছো কিমান 450 তো এটো হৈছে 450 টা টোটাল 450 নংস বাকচ আমাৰ ইয়াত লাগিব এটা প্ৰশ্নটো হল প্ৰশ্নটো সুধিছে যে বাকচটো চকলেট কিমান থাকিব এটা টোটাল বাকচ হৈছে 450 এটা আমি চাব লাগিব এটা বাকচত চকলেট ধৰা 25 টা কই তেনে টোটাল চকলেট হ'ব হয় হেতু আমি চাই যাম এখানে এটা আপোনাক ইম্পৰ্টেন্ট কথা কৈ দিছো যে এই গুটিখিনি বস্তু পূৰণ কৰিব গলে আপুনি এটা বহুত সময়ৰ অপচয় হ'ব আপুনি এটা অনুমান কৰি লব পাৰে যে 450 অৰ্থাৎ 425 25 লগত 4 পূৰণ কৰিলে কি হয় 100 হয় অৰ্থাৎ 10000 নিয়াৰেষ্ট হ'ব গতিকে আমি 10000 নিয়াৰেষ্ট অপচন কোনটো আছে ইয়াত সাইড চাওক এই গুটিটো 10000 নিয়াৰেষ্ট আছে এটো आंसर গতিকে এটা आंसर হ'ব 11250 অৰ্থাৎ অপচন এ 39 নম্বৰ 10 জন মানুহৰ গড় বয়স 60 বছৰ তাৰে যদি 8 জনৰ বয়স মোৰ 488 হয় তেনে বাকি দুজনৰ গড় বয়স কিমান এতিয়া এটা 10 জনৰ বয়স আপোনাৰ 60 বছৰ 10 জনৰ যদি 60 বছৰ হয় গড় বয়স তেনেহলে টোটাল হ'ব আপোনাৰ 600 বছৰ ঠিক আছে তাৰে 8 জনৰ হৈ আছে আপোনাৰ 488 এটা বাকি থাকিল কিমান আমি এটা মাইনাস কৰি চাও বাকি থাকিল আপোনাৰ 112 এটা বাকি দুজনৰ গড় বয়স বাকি দুজনৰ বয়স হৈছে বাকি দুজনৰ হৈ আছে আপোনাৰ 112 বছৰ গতিকে গড় বয়স কি লিখি ক'ব লাগিব এই 112 ক আপুনি কি ক'ব লাগিব 2 ৰে হৰণ কৰি দিয়ক 2 ৰে হৰণ কৰিলে আপুনি পাই আছে এটা 5 বাৰ এটা 6 বাৰ 56 বাকি দুজনৰ গড় বয়স 56 অপচন কোড আছে 56 আছে আপোনাৰ অপচন সি নেক্সট 14 নম্বৰ কোৱেশ্চনটো চাও 14 নম্বৰ কোৱেশ্চন এটা যদি এটা সংখ্যা দুগুণ 200 ৰ 60% সমান হয় তেন্তে সংখ্যাটো আধা কিমান হ'ব এটা চাওক সংখ্যাটো দুগুণ অৰ্থাৎ যদি সংখ্যাটো আমি x লও সংখ্যাটো দুগুণ হৈ আছে আপোনাৰ 200 ৰ 60% অৰ্থাৎ 200 ৰ 60% এটো হ'ব আপোনাৰ 212 120 এটো হ'ব অৰ্থাৎ এটা কি হ'ব x হৈ আছে আপোনাৰ 60 ঠিক আছে এটা সংখ্যাটো আধা আধা মানে 50% অর্থাৎ 60 এর আধা আপনি সিম্পলি কই দিও 60 আধা হইছে থার্ড অপশন এ নেক্সট 41 নম্বৰটো চাও 41 ত আছে তলত উল্লেখ কৰা উক্তি কেইটাৰ ভিতৰত কোনটো শুদ্ধ এটো সবার বহুত পাজল লাগি যাব পাৰে এক অপশন আছে সকলো যুগ্ম সংখ্যাই যৌগিক সকলো যুগ্ম সংখ্যাই যৌগিক এই ক্ষেত্ৰত আপুনি যৌগিক আৰু মৌলিকৰ সংখ্যাটো জানিব লাগিব যে সকলো যুগ্ম সংখ্যাই যৌগিক হ'ব নোৱাৰে কাৰণ দুই এটা যুগ্ম সংখ্যা হয় যেটো যৌগিক সংখ্যা নহয় গতিকে এটো নহয় শুদ্ধ নহয় শূন্য এটা মৌলিক সংখ্যা এটো শুদ্ধ নহয় সকলো মৌলিক সংখ্যাই অযুগ্ম হেতু শুদ্ধ নহয় কাৰণ দুই এটা মৌলিক সংখ্যা যেটো যুগ্ম হয় গতিকে তিনিটা অশুদ্ধ গতিকে শুদ্ধটো হ'ব মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য মৌলিক সংখ্যা অসংখ্য আছে কোনো হিসাব সীমিত নহয় তো অপচন হ'ব ডি নেক্সট 41 নম্বৰ কোৱেশ্চন চাব যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় ত্ৰিভুজটোৰ প্ৰকাৰ কি হ'ব ত্ৰিভুজটো কি হ'ব এটা সব ত্ৰিভুজটোৰ পৰিসীমা যেনে আমি কি কৰো ত্ৰিভুজৰ পৰিসীমা বা ত্ৰিভুজৰ বাহু তিনটা যোগফল ঠিক আছে এই ত্ৰিভুজটো দিলাম এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ এটা বাহুৰ মাপ ত্ৰিভুজৰ 1/3 সমান তাৰমানে ত্ৰিভুজটোৰ এটা বাহুৰ মাপ ত্ৰিভুজটোৰ টোটাল পৰিসীমাৰ 3 ভাগ কৰি যিমান হয় সিমান হয় টোটাল পৰিসীমাটোৰ আপোনাৰ কি হয় 3 ভাগ কৰি যিমান হয় সিমান হ'ব গতিকে এই ক্ষেত্ৰত কি হ'ব প্ৰতিটো বাহুৱে সমান হ'ব আর প্রতি যেতিয়া ত্রিভুজৰ প্ৰতিটো বাহু সমান হয় তেতিয়া ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হয় অপচন হ'ব সি নেক্সট কোৱেশ্চনটো চাব 43 নম্বৰ এই কোৱেশ্চনটো একেবাৰে বহুতে ইজি হয় কিন্তু দেখাত বহুত পাজল লাগে ইয়াকে যদি এটা সংখ্যাৰ 100% মান 16 অৰ্থাৎ সংখ্যাটোৱে 16 100% মানে সংখ্যাটো গোটা সংখ্যাটো বুজাইছে এটা সংখ্যাটো 50% মান কিমান সদায় মন কৰিব 50% মানে সংখ্যাটো আধা বুজায় তো আলটিমেটলি এট কৰিবলৈ একোৱে নাই তো সংখ্যাটো 100% 16 অৰ্থাৎ ইয়াৰ 50% মান কিমান মানে 16 ৰ আধা কিমান অৰ্থাৎ 16 ৰ আধা হ'ব আপোনাৰ 8 आंसर হ'ব ডি অপচন ডি নেক্সট কোৱেশ্চনটো চাব 44 নম্বৰটো এই কোৱেশ্চনটো অলপ দেখাত টান যেন লাগিছে যদি একেবাৰে সহজ অংক ইয়াতে লহাগু পূৰণ গহাগু ইকুৱেল টু হোৱাট তাৰমানে দুটা সংখ্যাৰ লহাগু আৰু গহাগু পূৰণফল কিমান আমি জানো যে দুটা সংখ্যাৰ লহাগু আৰু গহাগু পূৰণফল লহাগু পূৰণ গহাগু l into h equal to সংখ্যা দুটা পূৰণফল a into b এটা কথা হল এটা লহাগু আৰু গহাগুটো দিয়া নাই গতিকে এটাত আমি লহাগুটো উলাই ল'ব লাগিব এক নম্বৰ যদি আমি 4/3 আৰু 9/16 ৰ আমি লহাগু উলাও লহাগুটো কেনেকৈ উলাব হলে মন কৰিব ভগ্নাংশৰ লহাগুবিলাক উলোৱাৰ নিয়মটো এনেকুৱা ইয়াতে কি কৰা হ'ব ওপৰৰ দুটা লহাগু ল'ব লাগে
ওপৰৰ দুটা লহাগু ল'ব লাগে অৰ্থাৎ 4 and 9 ৰ লহাগু হ'ব আপোনাৰ 36 আৰু তলৰ দুটাৰ হ'ব গহাগু 3 and 16 ৰ গহাগু হ'ব 1 ইনটু ঠিক তেনেকৈ এতিয়া বাকি দুটাৰ ক্ষেত্ৰত হেফালৰ চাব আপুনি 4/3 9/16 ইয়াতে একে ধৰণে এই দুটাৰ 4 আৰু 9 ৰ গহাগু ল'ব 4 আৰু 9 ৰ গহাগু হ'ব 1 আৰু 3 and 16 ৰ লহাগু ল'ব 3 and 16 ৰ লহাগু হ'ব 48 ঠিক আছে এইটো লৈ এইটো পূৰণ কৰি দিওঁ আমি এতিয়া 1/48 40 কৰিলে 12 36 3 বাৰ 12 48 4 বাৰ হ'ব 3/4 3/4 অপচন কোনটোত আছে অপচন বি অপচন এ এটো হ'ব आंसर देखिने মনত ৰাখিব ভগ্নাংশৰ লহাগু আৰু গহাগু ল'বলৈ হলে কি কৰিব লাগে এটো লহাগুৰ ক্ষেত্ৰত আমি কেনেকৈ ওলালো ওপৰৰ দুটা লহাগু লৈ তলৰ দুটা গহাগু ল'ব আৰু গহাগুৰ ক্ষেত্ৰত ওপৰৰ দুটা গহাগু তলৰ দুটা লহাগু এখিনি হল ভগ্নাংশৰ লহাগু আৰু গহাগু কোৱেশ্চনটো চাব নেক্সট 45 ত আছে ইয়াতো লহাগুৰ এটা অংক আহিছে এটা দুটা সংখ্যাৰ লহাগু আৰু গহাগু ক্ৰমে 276 আৰু 3 দিয়া আছে অৰ্থাৎ l দিয়া আছে 276 আৰু h দিয়া আছে আপোনাৰ 3 এটা প্ৰশ্ন হৈছে তাৰে এটা সংখ্যাৰ 1/3 মান 23 তো এটা সংখ্যাৰ 1/3 মান 23 মানে কি সংখ্যাটো হ'ব আপোনাৰ 3 * 23 = 69 হ'ব এটা সংখ্যা এটা আছে আনটো সংখ্যা কিমান তো আনটো সংখ্যাৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব যে দুটা সংখ্যা পূৰণফল = লহাগু পূৰণ গহাগু হয় অৰ্থাৎ আনটো সংখ্যা হ'ব b = l * h / a তো এখিনি আপুনি অলপ সিম্পলিফাই কৰিলে তো এখানে আমি কাটাটি কৰি কি পালো आंसर পালো 12 ঠিক আছে 12 অপশনটো কোড আছে অপশন সি আনটো সংখ্যা হ'ব 12 নেক্সট 46 ত কি আছে দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি এটো এটা সহজ কথা একচুয়ালি দুটা বিন্দুৰ মাজে কিমান ৰেখা আঁকিব পাৰি এটা আপুনি যদি এটা বিন্দুৰ মাজে ৰেখা আঁকিব যায় তেনলে এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা আঁকি দেখিব পাৰি কিন্তু দুটা বিন্দু যদি দিয়া হয় দুটা বিন্দুৰ মাজেৰে সদায় এডালহে ৰেখা টানিব পাৰি বেছি ৰেখা টানিব নোৱাৰি গতিকে এইটো অপশন হ'ব এ आंसर 1 47 কোৱেশ্চনটো চাব এটো অলপ ক্ৰিটিক্যাল দিছে তথাপি চাই লব অতি শৰ্টকে বস্তু দেখাই আছো যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয় এটা চাব যে যদি এটা সংখ্যাটো দিয়া নাই সংখ্যাটো 35% বঢ়োৱা হয় যদি আমি ধৰিছো সংখ্যাটো x হয় আৰু ইয়াত 35% বঢ়োৱা হৈছে তেনেহলে কি হ'ব x প্লাস হ'ব বঢ়ালে এটো প্লাস কৰিব লাগিব আৰু বাঢ়িছে কিমান x ৰ 35% অৰ্থাৎ 35x / 100 = 189 হয় এটা কথা সংখ্যাটো কি অৰ্থাৎ x ৰ মানটো কিমান তে এখিনি খালি আপুনি অলপ সিম্পলিফাই কৰি দিয়ক * 100 / 135 তো 135 যদি আমি কাটো প্ৰথমে আমি এটা 5 ৰে কাটো এটা 25 ইয়াত যাব আপোনাৰ 27 বাৰ 27 ইয়াত যাব 7 বাৰ অৰ্থাৎ কিমান হয় তো 7 * 20 = 140 140 অপশন আছে 140 অপশন সি তো এটা आंसर হ'ব অপশন সি 140 পিছৰ প্ৰশ্নটো চাব এটা এটা বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় এটা শ্ৰেণী কোঠাৰ সকলো লৰা একে ৰেখাত থিয় কৰোৱা হল সেই শৃংখলাত কোনো এক লৰাৰ স্থান 2 মূৰৰ পৰা 49 পোৱা গল এটা চাব তাৰমানে সকলো লৰাক একে ৰেখাত থিয় কৰা হল এনেকে যেনিবা এটা ৰেখাত থিয় কৰোৱা হৈছে ঠিক আছে এতিয়া সেই শৃংখলাত কোনো এক লৰাৰ স্থান কোনবা এটা লৰাৰ স্থান 2 মূৰৰ পৰা অৰ্থাৎ ইটো মূৰৰ পৰা যদি আমি চাই তেনেহলে লৰাৰ স্থান পাব 49 অৰ্থাৎ 49 মানে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে 49 মানে বহুতে বুজি নাপায় 49 মানে 19 কথা কোৱা হৈছে অৰ্থাৎ ইয়াৰ পৰা যদি চোৱা যায় তেনেহলে এইটো 19 নম্বৰ পোৱা যায় আকৌ যদি হিটো মূৰৰ পৰা চোৱা যায় তেতিয়াও আপোনাৰ কি হয় 19 নম্বৰ পোৱা যায় এখানে কৈছে যে কোনো এক লৰাৰ স্থান 2 মূৰৰ পৰা 49 পোৱা গল শ্ৰেণী কোঠাত থকা লৰাৰ সংখ্যা কিমান তেনেহলে ক্লাছটোৰ টোটাল লৰা কিমান হ'ব এতিয়া এটা লৰাৰ স্থান যদি এটা 19 থাকে হেফালৰ পৰা 19 থাকে তেনেহলে আমি জানিব লাগিব যে এইখিনিত আছে আপোনাৰ 18 জন আৰু এইফালে আছে 18 জন ঠিক আছে তে 18 দুই সাইডে 18 এটো সাইডে 18 প্লাস মাজত আছে এজন 19 নম্বৰ জন তে টোটাল কিমান হল এখিনি প্লাস কৰি দিলে আমি গম পাই যাম 37 কোড আছে অপশন B next 49 number question to sabo yato koise eta tankit 50 liter pani bhorabo pari ঠিক আছে আপুনি এটা ট্যাঙ্কি ইমাজিন কৰক ইয়াতে 50 লিটাৰ পানী ভৰাব পাৰি গুটি ফুল কৰিলে 50 লিটাৰ হয় এটা বৰ্তমান ট্যাঙ্কিটো কেৱল 30% ভৰ্তি হৈ আছে কেৱল আছে আপোনাৰ 30% এতিয়া ট্যাঙ্কিটো 50% ভৰ্তি কৰিবলৈ কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব মনত ৰাখিবা এই 50% মানে ফটকে বুজি ল'ব আপুনি সহজভাৱে আধা 50% মানে আধা অৰ্থাৎ ট্যাঙ্কিটো আধা ভৰাব লাগে ট্যাঙ্কিটো গুটি যদি ভৰোৱা হয় তেনেহলে হয় 50 লিটাৰ যদি আধা ভৰোৱা হয় তেনেহলে কিমান হ'ব আধাত আহিব আপোনাৰ 25 লিটাৰ
এতিয়া 25 লিটাৰ ভৰাবলৈ হলে আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব তা ভৰোৱা কিমান আছে 30% এতিয়া আমি জানিব লাগিব যে 50 30% কিমান ঠিক আছে তো 50 30% কিমান হয় কিমান লিটাৰ ভৰোৱা আছে আমি চাব লাগিব 50 30% হৈ আছে আপোনাৰ 15 লিটাৰ আমাৰ ভৰাবলৈ কিমান 25 লিটাৰ গতি কিমান হৈ আছে আৰু 10 লিটাৰ প্ৰয়োজন হৈ আছে তো এনেকৈ আমি অপচন বি নাম্বাৰ কোৱেশ্চনটো চাব এটা ৰিজনিং কোৱেশ্চন হয় তো 50 এই কোৱেশ্চনটোত যিকেটা বস্তু দিয়া আছে যিকোনো এটা ৰিজনিং কোৱেশ্চন কৰিবলৈ হলে মনত ৰাখিব ৰিজনিংৰ কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাই তো ৰিজনিং দিয়া থাকিলে আপুনি গোটেই বস্তুটো অলপ ভালদৰে পৰ্যবেক্ষণ কৰি ল'ব কি ধৰণৰ আছে তো ইয়াত যদি আমি মন কৰো তো ইয়াতে দেখা পাইছো কি দিয়া আছে প্ৰথমে দিছে 3c 2b 4a পিছত আছে 27a ইটো আছে 64b 9c 4a 16b মাজটো খালি আছে তো ইয়াতে আমি দেখা পাইছো অপচনবিলাক কেনেকৈ আহিব এটাকে ডিজিট আহিছে সংখ্যা এটা আহিছে আৰু আখৰ এটা আহিছে ঠিক আছে গতিকে এটা c b a এটা a b ইয়াতে c a b c অৰ্থাৎ তিনিটা ঘৰত a b c লেটাৰ কেইটা আছে কিন্তু মাজৰ ঘৰটো কি আছে a b আছে c টো নাই গতিকে আমি প্ৰথমে কনফাৰ্ম হলো যেটো c থকা কোনবা এটা আখৰ হ'ব গতিকে অপচনত c থকা তিনিটা আছে 8c 16c 18c 12b গতিকে এটোটো নহবই গতিকে আমি বি টো বাদ দিছো এই তিনটা ভিতৰত কোনটো হ'ব এই তিনটা ভিতৰত আমি চাবলৈ টাইম সংখ্যাটো চাব লাগে সংখ্যাটো চাবৰ কাৰণে আমি চাও যে এটো ঘৰত চাওক আপুনি 4 64 and 16 অৰ্থাৎ 4 ৰ লগত যদি 64 মাল্টিপ্লাই কৰো তেনেহলে আমি 64 পাও ঠিক তেনেকৈ একে ধৰণে 3 ৰ লগত যদি 9 মাল্টিপ্লাই কৰো তেনেহলে আমি 27 পাও এই দুটা মিলি গৈছে তেনেহলে ডেফিনেটলি কি হ'ব 2 ৰ লগত 4 মাল্টিপ্লাই কৰি 2 into 4 8 হ'ব এইটো হ'ব 8c অপচনত আছে অপচন এ নেক্সট কোৱেশ্চন তো 51 টো চাব 51 আছে এনএমই আইসিটি কোন বছৰ আৰম্ভ হৈছিল এটা আইসিটি অলৰেডি কথা কৈছো যে আইসিটি হল আপোনাৰ ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি এটা এনএমই আইসিটি কোন বছৰ এনএমই হল আপোনাৰ নেশনাল এনএমই এটো মনত ৰাখিব আপোনালোকে নেশনাল মিশন অফ এডুকেশন এটো স্টাৰ্ট হৈছিল আপোনাৰ 2009 ৰ 3 ফেব্ৰুৱাৰীত এটো মনত ৰাখিব গতিকে এটা অপচন হ'ব 2009 অপচন এ 52 নম্বৰ তলত উল্লেখ কৰা সংখ্যাৰ ভিতৰত অমিলটো বাছি উলিওৱা এটা চাৰিটা সংখ্যা দি আছে 25 36 64 আৰু 75 এবং 25 টো 5 স্কয়াৰ এটো 6 স্কয়াৰ এটো 64 অৰ্থাৎ এই a b c তিনিটা বৰ্গ সংখ্যা হয় কিন্তু 78 টো কোনো বৰ্গ সংখ্যা নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 78 53 নম্বৰ কোৱেশ্চনটো যদি এটা ত্ৰিভুজ চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে চতুৰ্ভুজটো কি হ'ব এটা সব যিকোনো এটা চতুৰ্ভুজ যদি আপুনি লয় এটা লম্বভাৱে চতুৰ্ভুজক কৰ্ণ দুডালে লম্বভাৱে সমদ্বিখণ্ডিত কৰে লম্বভাৱে সমদ্বিখণ্ডিত কৰা মানে কি অৰ্থাৎ এটা কৰ্ণ আন এটা কৰ্ণক সমানভাৱে দুটা খণ্ড কৰিছে আৰু ইহঁতৰ কানেকশন খিনিত এখিনিত 90 ডিগ্ৰী কোণ উৎপন্ন হৈছে একাকাৰ পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰা আৰু এটো এটা হল আপোনাৰ ৰম্বসৰ ধৰ্ম হয় ৰম্বসৰ ধৰ্ম হয় ৰম্বসৰ কৰ্ণৰ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে গতিকে এটো অপচন হ'ব বি আনসাৰ ৰম্বস নেক্সট 51 কোৱেশ্চন তো 54 কোৱেশ্চন নম্বৰ চাব যদি এটা চুঙাৰ ব্যাস 5 সেমি আৰু আয়তন 650 সেমি কিউব তেনে চুঙাটোৰ উচ্চতা কিমান হ'ব এই ক্ষেত্ৰত আমি চুঙাটোৰ আয়তনৰ ফৰ্মুলা জানিব লাগিব আমি জানো চুঙাৰ আয়তনৰ ফৰ্মুলা হ'ল পাই r স্কয়াৰ h তো অৰ্থাৎ চুঙাৰ আয়তনটো কিমান দিছে 650 এইখিনি কৰিব লাগিব এটা কথা মন কৰিব এইটো বহুতে ভুল কৰে এটা 5 টো হল ব্যাস ঠিক আছে তো আমি ইয়াত ল'ব লাগিব ব্যাসাৰ্ধ অৰ্থাৎ 5 ৰ আধা ল'ব লাগিব 5/2 পাইৰ মান আমি লম 22/7 আৰু ইয়াত লম আমি r ৰ মান লম 5/2 r স্কয়াৰ আছে গতে 5/2 স্কয়াৰ ইনটু h2 ওলাব দিছে ইফালে হ'ব 650 তো এখিনি যদি আমি ক্যালকুলেশন কৰো তেতিয়ালে পাম h = 33 সেমি অৰ্থাৎ অপচন হ'ব 33 অপচন সি নেক্সট 55 কোৱেশ্চনটো আছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল এটা আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল এটা অপচন কেটা আহা নাই বাৰু তো আমি কৈছে এটা অপচন কেটা আছিল আপোনাৰ 1 2 3 and 4 তো আটাইতকৈ সৰু যৌগিক সংখ্যাটো আমি কোনটো ল'ব লাগিব মনত ৰাখিব 1 টো মৌলিকো নহয় যৌগিকো নহয় 2 টো মৌলিক সংখ্যা 3 টো মৌলিক সংখ্যা গতে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হল 4 গতে অপচন হেতু ডি ত আছে গতে आंसर হ'ব 4 নেক্সট কোৱেশ্চনটো হ'ব 56 নম্বৰ ৰাজে দুটা ঘোড়া প্ৰতিটোতে 18000 কে বিক্ৰী কৰে হি এটা ঘোড়া 20% লাভ আৰু আনটো 20% লোকসান ভৰিব লগা হয় ৰাজহৰ মুঠ লাভ বা লোকসানৰ পৰিমাণ কিমান হ'ব তো এই অংকটো চাব লাভ লোকসানৰ ক্ষেত্ৰত বহুত অলপ টান পায় কিন্তু অংকটো বহুত সহজ
কাৰণ এটা কথা চাব যে প্ৰথমে আমি কি কৰিব লাগিব এটা লাভ বা লোকচানৰ পৰিমাণ ওলাবলৈ হ'লে যে এটা বেচা কিনা যদি আপোনাৰ লাভ বা লোকচান ওলায় তেনেহ'লে সদায় আমি কি কৰিব লাগিব বিক্ৰী দাম আৰু কিনা দামটো লাগে ইয়াতে কি দি আছে বিক্ৰী দামটো দি আছে 18000 কে দুটা 18000 কে দুটা বিক্ৰী কৰিলে হ'ব আপোনাৰ 36000 তো আমি চাব লাগিব টোটাল কিনা দাম কিমান দি কিনিছে তেতিয়া আমি লাভ বা লোকচানটো গম পাম এটা কিনা দামটো ওলাবলৈ হ'লে কিনা দামটো ইয়াত দিয়া নাই ইয়াত দি আছে এটা দুটা খুৰা বেলেগ বেলেগ দামত বিক্ৰী কৰিছে এটা 20% লাভ হৈছে আনটো 20% লোকচান হৈছে তো 20% লাভ যদি হয় আমি এটা মন কৰিম 20% লাভ যদি হয় তেনেহ'লে 100 টকাৰ বস্তুটোৰ বিক্ৰী দাম হয় আপোনাৰ 120 টকা আৰু 20% ডিসকাউন্ট যদি হয় তেনেহ'লে 100 টকাৰ বস্তুটোৰ বিক্ৰী দাম হ'ব আপোনাৰ 80 টকা তো 120 টকাৰ বিক্ৰী দামত আপোনাৰ লাভ বিক্ৰী দামত লৈ আপুনি এই 18000 টোৰ আপোনাৰ কিনা দামটো বেলেগ ওলাব লাগিব আৰু 80 টকাৰ বিক্ৰী দামটো লৈ আপোনাৰ 18000 টোৰ কিনা দাম বেলেগ ওলাব লাগিব ওলাই পিনে টোটাল কিনা দামটো যিমান হয় তেতিয়া আমি তাৰ পৰা গম পাম 36 ৰ লগত কম্পেয়াৰ কৰি এটা লাভ বা লোকচানটো ওলাব পাৰিম তো আমি প্ৰথমে চাওঁ এটা কিনা দামটো কেনেকৈ ওলাম তো এখিনি আপোনাৰ পিছৰটো হ'ল 22500 তে টোটাল আমি যদি চাব যাওঁ টোটাল কিনা দাম কিমান হ'ব এটো লগত এটো প্লাস কৰো যদি আমি এটো লগত এটো প্লাস কৰো তাৰ আপোনাৰ 15000 37500 ঠিক আছে টোটাল কিনা দাম হ'ল 37500 টোটাল বিক্ৰী দাম হ'ল আপোনাৰ 36000 আৰু কিনা দাম আছিল 37500 তো আমি কি পালো ৰাজে ঘোড়া দুটা বিক্ৰী কৰিছিল টোটাল 36000 আৰু দুইটা ঘোড়া কিনিছিল আমি পালো কিনা দাম ওলাই পালো 37500 ঠিক আছে গতিকে ডেফিনেটলি আমি স্পষ্টকৈ দেখা পাইছো ইয়াত কি হ'ব লোকচান ওলাই আছে গতিকে 37500 আৰু 500 ৰ পৰা 36000 লাগিলে লোকচান হৈ আছে 1500 এইখিনি টকা লোকচান হৈ আছে ঠিক আছে এতিয়া কথা হ'ল এটা প্ৰশ্নটো দিছে মুঠ লাভ বা লোকচানৰ পৰিমাণ কিমান মুঠ লাভ বা লোকচানৰ পৰিমাণ হ'ব 1500 টকা এটা প্ৰশ্নত এটা 1500 অপচনত নাই অপচনত আছে পাৰ্চেন্টেজ হিচাপত গতিকে আমি 1500 টকাৰ পাৰ্চেন্টেজটো ওলাই লম এটা পাৰ্চেন্টেজ ওলাবলৈ কি হ'ব লাগিব সদায় পাৰ্চেন্টেজটো আকৌ যাব লাগিব আমি কিনা দামত অৰ্থাৎ 1500 by 37500 into 100 তো এখিনি আমি কাটাটি কৰিলে পাম 375 1500 4 অৰ্থাৎ 4% এটা অপচন হ'ব সি 57 নাম্বাৰ কোৱেশ্চনটো চাব এটা says a b c এটা এটা ৰিজনিং নিচিনা হয় বস্তুটো যদি a b c এ তিনটা ইন্ডিকেট কৰিছে a বুজাইছে যোগ b এ বুজাইছে বিয়োগ আৰু c এ বুজাইছে পূৰণ তেন্তে এই ৰাশিটোৰ মান কিমান হ'ব তো ইয়াতে আপুনি চাব এটা অলপ পাতি ল'ব 10c4 অৰ্থাৎ 10 into 4 ব্ৰেকেট ক্লোজ a plus এটা 40 plus 16 minus 6 56 minus 6 equal to 50 option C 58 number question to যদি এটা ট্ৰেপেজিয়ামৰ উচ্চতা 8 cm আৰু সমান্তৰাল বাহু দুটাৰ যোগফল 16 cm তেন্তে ট্ৰেপেজিয়ামৰ কালি কিমান হ'ব তো ট্ৰেপেজিয়ামৰ কালিৰ ক্ষেত্ৰত আমি ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ জানিব লাগিব ইয়াতে দি আছে এটা ট্ৰেপেজিয়াম আপুনি চাই ল'ব প্ৰথমে ট্ৰেপেজিয়াম এনেকুৱা আৰ্হিটোক ট্ৰেপেজিয়াম বুলি কয় ইয়াতে উচ্চতা দি আছে 8 cm অৰ্থাৎ এটো বাহুৰ পৰা এটো বাহুৰ যেটো হাইট হ'ব এটো is equal to 8 cm আৰু সমান্তৰাল বাহু দুটা যোগফল 16 cm অৰ্থাৎ এই বাহু দুটাৰ যোগফল 16 cm এটো যদি a হয় এটো b হয় এই দুটা মিলি কিমান হ'ব a plus b equal to 16 তো ট্ৰেপেজিয়ামৰ কালি কি হয় ট্ৰেপেজিয়ামৰ কালি সূত্ৰ হ'ল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু s এটো হ'ল ট্ৰেপেজিয়ামৰ কালি তো এখিনি কৰি চলে হ'ল হাফ ইনটু 64 option C মনত ৰাখিব ট্ৰেপেজিয়ামৰ কালি হাফ ইনটু সমান্তৰাল বাহু দুটা যোগফল এটা সমান্তৰাল বাহুৰ যোগফল ইনটু s নেক্সট কোৱেশ্চন তো 15 নম্বৰটো আকৌ এটা ৰিজনিংৰ কোৱেশ্চন দিছে ইয়াতে চাব অপচনটা কি দিছে প্ৰথম দিছে GS তাৰ পিছৰটো চাব পিছৰটো আছে JL তে GS আৰু JL ৰ মাজত আপুনি ডিফাৰেন্স চাই লওক GS I মাজত কি নাই I S I J তান I টো বাদ দি J লৈছে গতে আমি কি কৰো এলফাবেট বিলাক প্ৰথমে আমি লিখি লৈছো আপুনি কি কৰিব এনেকুৱা প্ৰশ্নবিলাকত এলফাবেট বিলাক সিৰিয়ালি বস্তুবিলাক লিখি লব এটো তাৰ পিছত JL অৰ্থাৎ S ৰ পিছত I বাদ দি J লৈছে JKL তাৰ পিছত NQ
অৰ্থাৎ আমি এণ্ডিং কৰিলোঁ এলত, এলৰ পিছত কি হৈছে এম এৰি দিছে, এম এৰি পিনে এন অ' পি কিউ, তাৰপিছত আহিব এছ ডব্লিউ, অৰ্থাৎ কিউৰ পিছত আৰ বাদ দিছে, এছ টি ইউ ভি ডব্লিউ এইখিনিলৈ আহিছে। তাৰপিছত আহিব ৱাই ডি, অৰ্থাৎ ডব্লিউৰ পিছত এক্স বাদ দি পিনে ৱাই লৈছে, ৱাইৰ পিছত আপোনাৰ ৱাই জেড ৱাই ডি, ডি লৈকে আহিছে। ইয়াতে আমি এবাৰ ই বাদ দিম, মন কৰিছেনে? প্ৰথমে জি এইচৰ পিছত আই বাদ দি পিনে জে লৈছে, জে কে এল, তাৰপিছত এম বাদ দি পিনে এন লৈছে, এতিয়া আৰ বাদ দি পিনে আকৌ কি লৈছে এছ লৈছে। তো ঠিক তেনেকুৱাকৈ এক্স বাদ দি ৱাই লৈছে, এতিয়া ৱাইৰ লগত কি এণ্ডিং হৈছে, ৱাইৰ লগত শেষ হৈছে ডি ডি, ৱাই ডি, গতিকে ডিৰ পিছত আমি এটা বাদ দিম, ডিৰ পিছত এটা বাদ দিম, আহিব এফ। গতিকে স্পষ্টভাৱে প্ৰথম আখৰটো আহিব এফ। গতিকে আমি অপশ্যনত চাম যে এফ থকা কেইটা আছে, এফেদি আৰম্ভ হোৱা কেইটা আছে। আমি চাইছোঁ এফেদি আৰম্ভ হোৱা এটাই আছে। যদি এফেদি আৰম্ভ হোৱা দুটা হ'ল হয় তেতিয়া আমি আৰু অলপ কিবা কিবি চালোঁ হয়। যিহেতু এফেদি আৰম্ভ হোৱা এটাই হৈছে, গতিকে পিছত আমি চাব নালাগে, আমি স্পষ্টকৈ ক'ব পাৰোঁ এতিয়া অপশ্যন হ'ব চি, এফ এল। আজিৰ অন্তিম প্ৰশ্ন চাইছোঁ, যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200 জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180 জন পৰীক্ষাত অৱতীৰ্ণ হয়, তাৰ মাজৰে মাত্ৰ 70% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়, তেনে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান? এইটো এটা বহুতে সহজ অংক, কিন্তু এটা পাজুল লগাই দিছে। 200 জন ছাত্ৰ ছাত্ৰী ইয়াত কোনো ফাংচনে নাই। ইয়াতে প্ৰশ্নটো সুধিছে চাওক, ফেইল কৰা ছাত্ৰ অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান? তো যেতিয়া ফেইল আৰু পাছ আমি উলিয়াম তেতিয়া আমাক খালি লাগিব কিমানজন ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহিছে, অৰ্থাৎ টোটেল এটেণ্ড হৈছে 180, 180 জন পৰীক্ষাত অৱতীৰ্ণ হৈছে, তাৰে 70% উত্তীৰ্ণ হৈছে। তে 70% মাইনাছ কৰি দিলে ফেইলটো পাই যাম আমি। তে 70%, 180 70% কিমান হয় সেইটো আমি ওলাই লওঁ। (18 × 7 126). এতিয়া এইখিনি হ'ব আপোনাৰ উত্তীৰ্ণ সংখ্যা। 70% টোটেল উত্তীৰ্ণ হয় 126 জন, ঠিক আছে। টোটেল অৱতীৰ্ণ হৈছিল আপোনাৰ 180 জন, তাতে পাছ কৰিলে 126 জন। এতিয়া ফেইল কৰিব কিমান, এইখিনি মাইনাছ কৰি যিমানখিনি হয় সেইখিনিয়ে হ'ব 54, অৰ্থাৎ অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা 54 জন, অপশ্যন বি। তো এইখিনি আছিল 2019 LP খণ্ডৰ মেথমেটিক্সৰ প্ৰশ্ন, আৰু ইয়াৰ সমাধানখিনি আপোনালোকলৈ আগবঢ়ালোঁ। তো আপোনালোকে নিশ্চয় ইয়াৰ পৰা অলপ হ'লেও উপকৃত হ'ব বুলি আশা ৰাখিলোঁ, আৰু বাকী অধিক বিস্তৃতভাৱে বুজাই দিবলৈ পৰৱৰ্তী সময়ত চিলেবাছ আকাৰে মই আহিম আকৌ। গতিকে আজি আপোনালোকে এই প্ৰশ্নখন এবাৰ চাই ইয়াৰ উত্তৰসমূহ জাষ্ট খালি আপোনালোকে এবাৰ চাই ল'ব, আৰু কিছু হ'লেও পৰীক্ষাৰ বাবে আপোনালোকে সাহস পাব বুলি আশা ৰাখিলোঁ। তো আজিলৈ ইয়াতে সামৰিলোঁ।